কচু শাক বনাম কচু শাক চানা দাল দি বনাম চানা দালো দিছোঁ ইয়াত মচুৰ দালো দিছোঁ ইয়াত দুটা দাল আছে এয়া আৰু এটা আলু দি দিছোঁ এয়া হ'ল কচু শাক কাটি পিনি থৈছোঁ বাচি থৈছোঁ ধুনীয়াকৈ কচু শাকৰ চুজবিলাক উৰুৱাই থৈছোঁ তাৰপিছত আৰু ইয়াত কি দিম এতিয়া দেখাই আছোঁ এইটো হ'ল কেঁচা জলকীয়া কাটি থৈছোঁ এইটো হ'ল বিলাহী এয়া তেজপাত এয়া আদা নহৰু পেষ্ট আৰু তাত গোলমৰিচো দিম এইটো গোলমৰিচ পিচি ৰাখিছোঁ এয়া এতিয়া আমি কেৰাহীটো বহাই দিম জুই দালটো গেছটো জ্বলাই দিওঁ ইয়াত এতিয়া দিম নিমখ আৰু হালধি এতিয়া দি দিম এয়া হ'ল নিমখ এইটো হ'ল নিমখ দি দিছোঁ ইয়াত অকণমান হালধিও দিওঁ হালধিটো কচু শাকত বেছি নিদিলেও হ'ব সেইকাৰণে অলপমান দি দিছোঁ হালধিটো অকণমান হালকা কালাৰ উঠিবৰ কাৰণে আৰু আমি এতিয়া এইখিনি অকণমান গৰম হ'বলৈ দিম গৰম হোৱাৰ পিছত চব বস্তুবিলাক দি এটা এটাকৈ দেখাই দিব অকণমান গৰম হৈ গ'ল এতিয়া আমি ইয়াত যিমানবোৰ কাটি ৰাখিছিলোঁ জলকীয়া আদা নহৰু পেষ্ট যিমানবোৰ বিলাহী তেজপাত চব এতিয়া ইয়াত দি দিছোঁ আমি কচু শাকটো তেল নিদিওঁ আমি বইল বনাম মানে লাষ্টলৈকে চাই থাকিব ইয়াত আমি এতিয়া দি দিছোঁ গোলমৰিচ কচু শাকত গোলমৰিচ নিদিলে কি খাব আৰু কচু শাকত গোলমৰিচটো লাগেই ঝাল হ'লে ভাল লাগে এতিয়া দি দিম আমি কাটি থোৱা কচু শাকখিনি আমাৰ ফেমিলিটো বিৰাট ডাঙৰ সেইকাৰণে কচু শাক বেছি কচু চব একেবাৰে দি ইয়াক ভালকৈ ঢাকনা দি একদম বহুত দেৰি সিজাব লাগিব বিলাহীটো আপোনালোকে অকণমান বেছি দিব 3-4টামান দিবই কচু শাকত আৰু জলকীয়া ঝালটো অকণমান দিব গোলমৰিচো দিব অলপমান তেতিয়া তাত এনেইতো কচু শাক মানুহে শুকতি দিও খায় শুকান মাছ দিও খায়